এতিয়ালৈকে সিদ্ধান্ত লোৱা নাই যিহেতু আমি UPPL BJP আৰু AGP ষ্টেট গভৰ্ণমেণ্ট চলাই আছোঁ আৰু বিশেষ দুটা সমষ্টি দৰং ওদালগুৰি আৰু কোকৰাঝাৰ সমষ্টি যিহেতু আমাৰ BTR অঞ্চলত পৰে আৰু এই দুটা সমষ্টিৰ কোনোবাই এটা সমষ্টি হয়তো UPPLৰ দিব আৰু এই কথাতে এতিয়ালৈকে সিদ্ধান্ত নাই কোনটো আমি পাম বা কোনটো BJP ল'ব কিন্তু তথাপি আমি নিৰ্বাচনৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ আমাৰ উদ্দেশ্যটো হ'ল দুয়োটা সমষ্টি আমি BJP UPPL আৰু AGP লগ লাগি জয়যুক্ত হোৱা তাৰ কাৰণে আমি কাম কৰি আছোঁ কিছু কাম এতিয়া বাকী বিশেষ কোনটো সমষ্টি কোনটো প্ৰাৰ্থী কোনটো ৰাজনীতি দলৰ প্ৰাৰ্থী হ'ব এতিয়ালৈকে সিদ্ধান্ত নাই কিন্তু সিদ্ধান্ত নহ'লে আমি কাম কৰিছোঁ আৰু কাম কৰি যাম বিজেপিয়ে UPPLক প্ৰাৰ্থী এৰি দিব বুলি কিমান আশা কৰিছে যিহেতু আমি একেলগে চৰকাৰ চলাইছোঁ আৰু একেলগে চৰকাৰ চলালে পৰস্পৰে পৰস্পৰক সহায় কৰাটোৱে ৰাজনীতিৰ দ্বাৰা এটা ধৰ্ম হয়